মঙলদৈ মাছ বজাৰ আৰু ৰাতিপুৱা এতিয়া বাজে 8টা ভিৰ চাওক আৰু মাছ চাব নে ভিৰ চাব কোনটো চাব মানুহ দেখাই আছো আপোনালোকক কিমান ভিৰ ৰাতিপুৱা 8টাতে অলপ পাছত আৰু কিমান ভিৰ হ'ব পাৰে হাজার টাকা কিলো কয় কিলো আছে এখানে 3 কেজি 4 কেজি আর এটা রৌ 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 4.5 কাতলা 500 আছে 400 আছে কাতলা কিলো কত এটা 500 টাকা 500 টাকা কোনটা দেখাও আরে এটা 4.5 কি মাছ এইটো কি মাছ কাতলা কিমান কিলো আছে ইয়াতে কিমান কিলো চাও কিমান ডাঙৰ মাছ 4 কেজিৰ বেছি হ'ব কিমান ডাঙৰ মাছ ঘৰত ললে কিমান দিন খাব লাগিব ইলিশ কার কিলো 500 কয় কিলো আছে 10 কেজি 15 কেজি ভকুৱা কিলো কিমান 1200 ভকুৱাৰ 1200 আজি মাছ দেখা পায় পেট ভৰি গৈছে কি খাম আৰু